গণপতে নমঃ। নমস্কাৰ, জ্যোতিষ জিজ্ঞাসালৈ আপোনালোকক স্বাগতম। আজি আমি গ্ৰহৰ উচ্চ আৰু নিচ অৱস্থাৰ ওপৰত আলোচনা কৰিম। জন্ম পত্ৰিকা এখনত উচ্চ আৰু নিচ গ্ৰহৰ মহত্ব খুবেই বেছি, কাৰণ জন্ম পত্ৰিকাখনত থকা উচ্চ গ্ৰহবিলাকে সাধাৰণ অৱস্থাতকৈ বহু গুণে বেছি শুভ ফল দিয়ে। ঠিক তেনেকৈ নিচ গ্ৰহবিলাকে জন্ম পত্ৰিকাত থকা নিচ গ্ৰহবিলাকে সাধাৰণ অৱস্থাতকৈ বহুত বেছি বেয়া বা নিচ ফল দিয়ে। এতিয়া কথা হ'ল, জন্ম পত্ৰিকা এখনত উচ্চ গ্ৰহ বা নিচ গ্ৰহ আমি কেনেকৈ জানিম? আমি জানো যে জন্ম পত্ৰিকা এখনত প্ৰতিটো ঘৰেই কিছুমান ৰাশিয়ে প্ৰতিনিধিত্ব কৰে। 12টা ৰাশি আছে, 12টা ঘৰ আছে আৰু 12টা ৰাশি আছে। জন্ম সময়ত গ্ৰহবিলাক নৱগ্ৰহ মানে 9টা গ্ৰহেই এই ৰাশিবিলাকতে বা এই ঘৰখিনিতে বহিব লাগিব। গতিকে যেতিয়া গ্ৰহবিলাকে এই ৰাশিবিলাকত অৱস্থান কৰে, তেতিয়া কিছুমান ৰাশিত কিছুমান গ্ৰহ উচ্চ অৱস্থা প্ৰাপ্তি হয় আৰু তেতিয়া সি অট'মেটিকলি পত্ৰিকাখনত বা মানুহজনৰ জীৱনত, জাতকৰ জীৱনত শুভ ফল দিবলৈ আৰম্ভ কৰে। ঠিক তেনেকৈ নিচ গ্ৰহবিলাকে পত্ৰিকাখনৰ থকা নিচ গ্ৰহবিলাকে জাতকৰ জীৱনত অতি বেয়া আৰু নিচ ফল দিবলৈ আৰম্ভ কৰে। এতিয়া আমি আপোনালোকক উদাহৰণৰ সৈতে কথাটো আলোচনা কৰিম। এইখন আমি কৰ্কট লগ্নৰ এখন জন্ম পত্ৰিকা লৈছোঁ, কাৰণ ইয়াতে 4 নম্বৰ ৰাশি লিখা আছে। এইটো 4 নম্বৰ ৰাশি লিখা থাকিলে এইটো 5 নম্বৰ ৰাশি অৰ্থাৎ কন্যা ৰাশি, এইটো 6 নম্বৰ অৰ্থাৎ কন্যা ৰাশি, এইটো 7 নম্বৰ তুলা ৰাশি, 8 নম্বৰ বৃশ্চিক ৰাশি, 9 নম্বৰ ধনু ৰাশি, 10 নম্বৰ মকৰ ৰাশি, 11 নম্বৰ কুম্ভ ৰাশি, 12 নম্বৰ মীন ৰাশি, ঠিক তেনেকৈ 1 নম্বৰ মেষ ৰাশি, 2 নম্বৰ বৃষ ৰাশি, 3 নম্বৰ মিথুন ৰাশি। গতিকে এইখন আমি কৰ্কট লগ্নৰ এখন পত্ৰিকা লৈ পেলাই আপোনালোকক বুজাই দিছোঁ। কৰ্কট লগ্নৰ জন্ম পত্ৰিকাখনত যিটো ঘৰ 1 নম্বৰ লিখা থাকিব, অৰ্থাৎ মেষ ৰাশিত সদায় সূৰ্য উচ্চ হ'ব, সদায় সূৰ্য উচ্চ হ'ব। কিন্তু তাতো এটা কথা আছে, সূৰ্য কিমান ডিগ্ৰীলৈকে উচ্চ হ'ব? সকলো অৱস্থাতে উচ্চ নহয়, সূৰ্য 10 ডিগ্ৰীলৈকেহে উচ্চ হ'ব। ঠিক তেনেকৈ এটা ৰাশিত যেতিয়া এটা গ্ৰহ উচ্চ হয়, তাৰ ঠিক 7 ঘৰ আগলৈ অৰ্থাৎ অপজিট ঘৰটোত সেই ৰাশিটো তাতে নিচ হয়। অৰ্থাৎ সূৰ্য 1 2 3 4 5 6 7 নম্বৰ ঘৰ আগলৈ অৰ্থাৎ তুলা ৰাশিত, 7 নম্বৰ লিখা মানে তুলা ৰাশিত সূৰ্য নিচ হ'ব। ইয়াতে সূৰ্য নিচ হ'ব, 1 ডিগ্ৰী 10 ডিগ্ৰীলৈকে ই নিচ হৈ পৰিব। ঠিক তেনেকৈ 1 নম্বৰ অৰ্থাৎ মেষ ৰাশিত শনি 20 ডিগ্ৰীলৈকে নিচ হয়। তাৰ ঠিক অপজিট ঘৰটোত অৰ্থাৎ তুলা ৰাশিত শনিদেৱ, ইয়াত দেখুৱাইছোঁ, শনিদেৱ 20 ডিগ্ৰীলৈকে উচ্চ হ'ব। এতিয়া তাৰ পিছৰ ৰাশিত লৈ যাওঁ, বৃষ ৰাশিত সদায় চন্দ্ৰদেৱ উচ্চ হয়। চন্দ্ৰ উচ্চ হয় কিমান ডিগ্ৰীলৈকে? মাত্ৰ 3 ডিগ্ৰীলৈকে। বহু জ্যোতিষী অৰ্থাৎ বহু মহৰ্ষি মতে ইয়াতে ৰাহুদেৱ উচ্চ হয় কিমান ডিগ্ৰীলৈকে? 15 ডিগ্ৰীলৈকে। ইয়াৰ ঠিক 7 ঘৰ আগলৈ অৰ্থাৎ বৃশ্চিক ৰাশিত চন্দ্ৰ আৰু ৰাহু নিচ হ'ব। ইয়াতে উচ্চ হৈছে ইয়াত 7 ঘৰ আগলৈ অৰ্থাৎ বৃশ্চিক ৰাশিত ৰাহু আৰু চন্দ্ৰ, ৰাহু আৰু ইয়াতে মই লিখা থাকি গৈছে আৰু চন্দ্ৰদেৱ নিচ হ'ব। ৰাহু 15 ডিগ্ৰীলৈকে নিচ হ'ব, চন্দ্ৰ 3 ডিগ্ৰীলৈকে নিচ হ'ব। এতিয়া বৃষ ৰাশিত আকৌ নিচ কি আছিলে? কেতু নিচ। কেতু ইয়াতে 15 ডিগ্ৰীলৈকে
নিচ ঠিক তেনেকৈ ইয়াৰ পৰা 7 ঘৰ আগলৈ অৰ্থাৎ বৃশ্চিক ৰাশিত আকৌ কেতু উচ্চ হৈ যাব কেতু উচ্চ হৈ যাব 15 ডিগ্ৰীলৈকে ঠিক তেনেকৈ মই লিখি নাযাওঁ প্ৰতিটো কথা আপোনাক কৈ গৈছোঁ মিথুন ৰাশিত ৰাহু উচ্চ হয় 15 ডিগ্ৰীলৈকে তাৰ ঠিক 7 ঘৰ আগলৈ অৰ্থাৎ ধনু ৰাশিত ৰাহু নিচ হৈ যাব 15 ডিগ্ৰীলৈকে ইয়াতে উচ্চ ইয়াতে নিচ ঠিক তেনেকৈ ইয়াতে কেতু নিচ মিথুন ৰাশিত কেতু নিচ তেনেকৈ তাৰ 7 ঘৰ আগলৈ অৰ্থাৎ ধনু ৰাশিত কেতু উচ্চ 15 ডিগ্ৰীলৈকে উচ্চ এতিয়া 4 নম্বৰ অৰ্থাৎ কৰ্কট ৰাশিত বৃহস্পতি উচ্চ মংগল নিচ এতিয়া সিংহ ৰাশিত গ্ৰহৰ ৰজা অৰ্থাৎ সিংহ ৰাশিৰ লৰ্ড হৈ গ'ল সূৰ্য থকা ঘৰটোত কোনো ৰাশি উচ্চ হ'ব নোৱাৰে আৰু গতিকে কোনো ৰাশি নিচু হ'ব নোৱাৰে ৰজাৰ ঘৰত কোনো উচ্চও হ'ব নোৱাৰে কোনো নিচু হ'ব নোৱাৰে ঠিক তেনেকৈ কন্যাত সূৰ্য বুধদেৱ 15 ডিগ্ৰীলৈকে উচ্চ শুক্ৰদেৱ 21 ডিগ্ৰীলৈকে নিচ তুলা ৰাশিত শনিদেৱ এইটো কৈ আহিছোঁ 20 ডিগ্ৰীলৈকে উচ্চ সূৰ্যদেৱ 10 ডিগ্ৰীলৈকে নিচ বৃশ্চিক ৰাশিত কেতু আপোনালোকক ক'লোৱে বৃশ্চিক ৰাশি আৰু ধনু ৰাশিৰ কথা ঠিক তেনেকৈ মকৰ ৰাশিত মংগলদেৱ 28 ডিগ্ৰীলৈকে উচ্চ বৃহস্পতিদেৱ 5 ডিগ্ৰীলৈকে নিচ তেনেকৈ 11 নম্বৰ ৰাশিত অৰ্থাৎ কুম্ভ ৰাশিত কোনো গ্ৰহ উচ্চও নহয় কোনো গ্ৰহ নিচও নহয় কাৰণ পঞ্চম ৰাশিটোত যেতিয়া কোনো গ্ৰহ উচ্চ নহয় নিচ নহয় গতিকে তাৰ পৰা 7 ঘৰ আগলৈ পৰিব কুম্ভ ৰাশি তাতে কোনো গ্ৰহ উচ্চও নহয় কোনো গ্ৰহ নিচ নহয় ঠিক তেনেকৈ 12 নম্বৰৰ শেষৰ ৰাশিটোত মীন ৰাশিত শুক্ৰ 21 ডিগ্ৰীলৈকে উচ্চ হয় আৰু বুধ 15 ডিগ্ৰীলৈকে নিচ হয় এই যে উচ্চ আৰু নিচ হয় ইয়াতে কিছুমান লজিক আছে মই আপোনালোকক কথাখিনি পিছলৈ কৈ যাওঁতে কথাটোখিনি মই বুজাই যাম ধৰক প্ৰথম গ্ৰহটোত এইটো কাৰ ঘৰ এইটো প্ৰথম ঘৰটো মেষ ৰাশি ইয়াৰ অধিপতি মংগলদেৱ মানে কি সেনাপতি ঘৰত কোন উচ্চ হ'ব সদায় ৰজাই উচ্চ হ'ব সেইটো কথা আপোনালোকে মনত ৰাখিব নিচ কোন হ'ব সেনাপতি ঘৰত নিচ হ'ব সাধাৰণ কৰ্মী গতিকে শনিদেৱ নিচ হ'ব তেনেকৈ প্ৰতিটো ঘৰৰে উচ্চ নিচৰ কিছুমান লজিক আছে গতিকে সেই লজিকখিনিৰ ওপৰতে উচ্চ আৰু নিচ আমি ঠিক কৰোঁ মহৰ্ষিসকলে উচ্চ আৰু নিচ ঠিক কৰিছে এখন জন্মপত্ৰিকাত যিমানেই উচ্চ গ্ৰহ থাকিব জাতকে সিমান শুভ ফল পাব আৰু যিমানেই নিচ গ্ৰহ থাকিব সিমানেই সি বেয়া ফল পাব আৰু এটা কথা মই কৈ থওঁ জন্মপত্ৰিকাখনত উচ্চ আৰু নিচৰ আপোনালোকে এখন চাৰ্ট বনাই ল'ব সেইকেইটা জানিবলৈ আৰু নিজৰ জন্মপত্ৰিকাখন উলিয়াই উচ্চ আৰু নিচ গ্ৰহৰ বিচাৰটো কৰি ল'ব আপোনালোকক আৰু এটা কথা কৈ থওঁ যে কাৰক অকাৰক বা শুভ অশুভৰ কথাৰ লগত উচ্চ আৰু নিচৰ কথা নাই অতি অকাৰক গ্ৰহ এটাও যদি জন্মপত্ৰিকাখনৰ উচ্চ হৈ যায় সি শুভ ফল দিবলৈ বাধ্য হৈ পৰে ধৰক জন্মপত্ৰিকাখনত আপোনাৰ সূৰ্য অতি অকাৰক অশুভ গ্ৰহ যদি সূৰ্য মেষ ৰাশিত 10 ডিগ্ৰী পৰ্যন্ত আপোনাৰ অৱস্থান কৰে সূৰ্যদেৱে উচ্চ ফল দিবলৈ বাধ্য হৈ যাব ঠিক তেনেকৈ যদি জন্মপত্ৰিকাখনত অতি শুভ বা কাৰক গ্ৰহ এটা যদি জন্মপত্ৰিকাখনত নিচ ৰাশিত বহে তেতিয়া গ্ৰহটোৱে নিচ ফল দিবলৈ বাধ্য হৈ পৰে ঠিক উদাহৰণ হিচাপে মই কৈছোঁ যে শনিদেৱ ধৰক আপোনাৰ জন্মপত্ৰিকাখনত অতি কাৰক গ্ৰহ কিন্তু জন্মপত্ৰিকাখনত
শনিদেৱ বহিলে মেষ ৰাশিত। গতিকে শনিদেৱে জন্ম পত্ৰিকাখনত কোনো কাৰণতে ভাল ফল দিব নোৱাৰে। আৰু এটা কথা কৈ থওঁ, যেতিয়া নিজ গ্ৰহবোৰ জন্ম পত্ৰিকাত থাকে, নিজ গ্ৰহবিলাকৰ কিছুমান কণ্ডিশ্যনত নিচত্ব নাইকিয়া হয়, মানে নিজ প্ৰভাৱটো নাইকিয়া হয়। যদি জন্ম পত্ৰিকাখনৰ সেই কণ্ডিশ্যনখিনি গ্ৰহটোৱে পায়, তেতিয়া সি তাৰ নিজ তাৰ স্বভাৱটো নাশ হৈ পেলাই সি তেতিয়া উচ্চ অৱস্থাল প্ৰাপ্তি হয়, তেতিয়া সি অতি উচ্চ ফল দিয়ে। সেইখিনি কথা মই গ্ৰহৰ নিজ অৱস্থা কেনেকৈ নাশ হয় সেইটো কথা মই আপোনালোকক পিছত আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে জানি লওক যে মেষ ৰাশিত সূৰ্য উচ্চ 10 ডিগ্ৰী পৰ্যন্ত, ডিগ্ৰী কথাটো বহুত মহত্ব আছে। শনিদেৱ 20 ডিগ্ৰী পৰ্যন্ত নিজ। বৃষ ৰাশিত তেনেকৈ চন্দ্ৰ আৰু ৰাহু উচ্চ, কেতু নিজ। মিথুনত ৰাহু উচ্চ, কেতু নিজ। কৰ্কটত বৃহস্পতি উচ্চ, মংগল নিজ। সিংহ ৰাশিত নাই। কন্যাত বুধ উচ্চ, শুক্ৰ নিজ। তুলাত শনি উচ্চ, সূৰ্য নিজ। বৃশ্চিকত কেতু উচ্চ, ৰাহু নিজ। ধনুত কেতু উচ্চ, ৰাহু নিজ। মকৰত মংগল উচ্চ, বৃহস্পতি নিজ। কুম্ভত নাই। মীনত শুক্ৰ উচ্চ আৰু বুধ নিজ। আজিলৈ এইখিনি কথাই আলোচনা কৰিলোঁ। আপোনালোকে জ্যোতিষ জিজ্ঞাসা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইকো কৰিব। ধন্যবাদ।